হেল্ল' এণ্ড ৱেলকাম বেক গাইছ আৰু আকৌ আজি আপোনালোকৰ কাৰণে লৈ আছোঁ এটা সুখবৰ। আপোনালোকে সকলোৱে হয়তো জানে যে PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত অসম তথা গোটেই ভাৰতবৰ্ষত বছৰেকীয়া 6,000 টকা দিয়া হয় আৰু সেই টকাৰ পঞ্চম কিস্তিলৈকে পঞ্চম কিস্তি পৰ্যন্ত এতিয়ালৈকে সকলোৰ একাউণ্টত দিয়া হৈছে আৰু এতিয়া 6 নম্বৰ কিস্তিটো দিয়াৰ সময় হৈছে আৰু এই 6 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া পাব সেই বিষয়ে আজি কথা পাতিম। সো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিওটো স্কিপ নকৰিব, কিয়নো কেনেকৈ আপোনালোকৰ নিজৰ ৰেকৰ্ড চেক কৰিব, সেই আপুনি ষষ্ঠম যিটো 6 নম্বৰ কিস্তি হয় সেইটো আপোনালোকে পাবনে নাই সেই বিষয়েও কথা পাতিম। সেইটো কেনেকৈ আপোনালোকে চেক কৰিব অফিচিয়েল ৱেবছাইটত সেইটো বিষয়েও কথা পাতিম। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ, যদি এতিয়ালৈকে আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এজন সদস্য হোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি এতিয়া আমাৰ চেনেলৰ এজন সদস্য হিচাপে হওক আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো ক্লিক কৰি ৰাখিব। PM কিষাণ স্কিমৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেক আগৰৱালে এই কথা উল্লেখ কৰে যে অহা 1 আগষ্টৰ পৰা PM কিষাণ সন্মান নিধি যোজনাৰ 6 নম্বৰ কিস্তিটো নিজৰ একাউণ্ট কৃষকসকলৰ নিজৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব। এই অধীনত বছৰেকীয়া 6,000 টকাকৈ পোৱাসকলে 6 নম্বৰ কিস্তিটো 2,000 টকা অৰ্থাৎ 2 মাহ পিছত তেওঁলোকে নিজৰ একাউণ্ট পোনপটীয়াকৈ পাই থাকিব। এই আঁচনিৰ অধীনত এতিয়ালৈকে 9.54 কোটি ডাটা ভেৰিফাই কৰা হৈছে, অৰ্থাৎ 9.5 কোটি কৃষকৰ নামত টকা আদায় দিয়া হৈছে দেশত। সেইকাৰণে নিজৰ ৰেকৰ্ড চাই লওক যাতে এই টকা পাওঁতে খেলিমেলি নহয়। ৰেকৰ্ডত খেলিমেলি নহ'লে আপুনি পাবলগীয়া ধন নাপাব। কৃষক মন্ত্ৰালয়ে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ সূত্ৰ মতে 1.3 কোটি কৃষকে আবেদন কৰাৰ পিছতো এই কাৰণে টকা লাভ নকৰিলে কাৰণে তেওঁলোকৰ ৰেকৰ্ডত খেলিমেলি আছে অথবা তেওঁলোকৰ আধাৰ কাৰ্ড নাই। সো আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকৰ কিবা এটা ভুল আছে নেকি বা আপোনালোকে এই টকা পাবনে নাই সেইটো কেনেকৈ চেক কৰিব ভিডিওটো শেষত কৈ দি আছোঁ। আপোনালোকে ভিডিওটো একদম স্কিপ নকৰিব। উল্লেখযোগ্য যে এই আঁচনিক লৈ ব্যাপক কেলেংকাৰী হৈছিল, তাৰপিছত এই তদন্ত ঘোষণা কৰিছিল যে কেনেকৈ আপোনালোকে ৰেকৰ্ডখিনি আপোনালোকে ভেৰিফাই কৰা হৈছে কেলেংকাৰী হোৱাৰ পিছত আৰু কেনেকৈ এই ৰেকৰ্ড চেক কৰিব সেই বিষয়ে কৈ দিওঁ। যিটো pmkishan.gov.in অফিচিয়েল ৱেবছাইট হয় তাত গৈ ফাৰ্মাৰ্ছ কৰ্ণাৰ.টেবত ক্লিক কৰিব। যদি আবেদন কৰিছিল তেন্তে আধাৰ কাৰ্ড আপলোড কৰা নাই বা কিবা কাৰণত ভুল হৈছিল তেনেহ'লে ইয়াত চাব পাৰিব। ইয়াত কৃষকে নিজে এই আঁচনিত নামভৰ্তি কৰাৰ বিকল্প আছে। ইয়াত চৰকাৰে হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আপলোড কৰিছে। আপোনাৰ আবেদন কি পৰ্যায়ত আছে সেয়া জানিবলৈ কিষাণ আধাৰ সংখ্যা অথবা বেংক একাউণ্ট মোবাইল নম্বৰৰ জৰিয়তে জানিব পাৰে। যিসকল খেতিয়কে ইয়াৰ লাভ পাইছে সেইসকলৰ নাম, ৰাজ্য, জিলা, তহচিল, গাঁও আদিৰ হিচাপত দেখুওৱা হয়। যদি আপোনালোকে পোনপটীয়া যোগাযোগ কৰিব বিচাৰে PM কিষাণৰ যিটো পোনপটীয়া যোগাযোগ সেইটো আপোনালোকৰ কাৰণে কেইটামান নম্বৰ ইয়াত দেখুৱাই দি আছোঁ। টল ফ্ৰী নম্বৰ হৈছে 180011555266 আৰু এটা হেল্পলাইন নম্বৰ হৈছে 155261 আৰু দুটামান নম্বৰ আছে। আৰু তাৰপিছত আপোনালোকে যদি কোনোবা মেইল ID কৰিব পাৰে, ইমেইল IDটো আপোনালোকৰ ইয়াত দিয়া হৈছে pmkishan@ict@gov.in। ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে অথবা কিবা কমপ্লেইন আছে তেনেহ'লে ইয়াত দিব পাৰিব। বন্ধুসকল, আজিৰ কাৰণে ভিডিওটো ইমানেই আছিল। যদি ভিডিওটো ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু মিলি চোৱা ভিডিঅ' তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।